এগৰাকী কণমানি অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰীৰ জীৱন ধ্বংস কৰিলে CM হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কেনেকৈ তেওঁ ধ্বংস কৰিলে এই ছাত্ৰীগৰাকীৰ জীৱন, ছাত্ৰীগৰাকীৰ মুখেৰে শুনোৱা হওক। CM কংখ একদম কংখ ই আমাৰ লাইফ জীৱন ধ্বংস কৰি দিছে, আমাৰ এডুকেশ্যন ধ্বংস কৰি দিছে। ইটাতো ক্লাছ 10 মেট্ৰিকো নাই, ইটা আমাৰ 8ৰ পৰা প্ৰেছাৰ পৰিছে। এইটো ঠিকে আছে, কিন্তু মাটি কিয় গৈ আছে, আমাৰ মাটি কিয় গৈছে? ষ্টুডেন্ট লাইফ ত্যাগ কৰি দিম, কিন্তু আমাক মাটি লাগিবই লাগিব, নালাগিলে নহ'ব, লাগিবই মাটি লাগিবই। কিয় নিজৰ ল'ৰা ছোৱালী পঢ়ালে কাৰণে হৈ গ'ল, আমি পঢ়িব নালাগে? হা, আমি নিজৰ ল'ৰা ছোৱালী পঢ়ালে হৈ গ'ল, আমি পঢ়িব নালাগে? চবৰতো সপোন আছে কিবা হোৱা, এজ মোৰ সপোন আছে, আই ৱান্ট বি এ ডক্টৰ, বাট ষ্টিল কি চলি আছে এইবোৰ? মোৰ দেউতা হাৰ্ট পেচেণ্ট, হাৰ্ট এটেক আহিলে কোনে ল'ব? ঘৰৰ বোজ কোনে ল'ব? আমিতো ল'ব নোৱাৰো, আমি সৰু আছো এতিয়া। মোৰ বা ক্লাছ 12, মই 8, এতিয়াতো আমি ল'ব নোৱাৰো। ডাঙৰ হ'লেহে ল'ব পাৰিলোহেঁতেন, কিন্তু দেউতা কিবা হ'লে আপুনি ল'ব নেকি? আমাৰ কিবা হ'লে আপুনি ল'ব নেকি?